মোৰ জীৱনৰ বাটাঘাটা চেনেললৈ আপোনালোকক স্বাগতম জনোৱা হৈছে। আপোনালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে আগতে চাবলৈ পাব। মাহঁতৰ ঘৰলৈ যায় নে নাযায় নো? যোৱা সপ্তাহতে মায়ে মাতি পঠিয়াইছিলে, সকাম আছে নহয়। মই হ'লে যাওঁ, ব'লক যায় যদিও লগগে। যায় যদি ব'লক, নহয় যাবই লাগিব, ব'লক লগগে। নাই মই যাবলৈ নাই তোমালোকৰ মা আছা ঘৰলৈ। কেলে নাযাব আকৌ? মোৰ লগত গ'লে আকৌ ইজনীৰ লগতনো কোনে লিলিমাই কৰিব? বুঢ়া কালত পৰকটি মাৰিছে আপোনাৰ। তুমিনো কি হে একে এটা কথাকে কৈ থাকা হে? তুমি যে সদায় মাৰ ঘৰলৈ যাওঁ কৰি থাকা, মই কি তোমাক খুওৱা নাই নে পিন্ধোৱা নাই বাৰু? এনেহে বৰ ভোজখন খুৱাইছে, এনেহে জোৰে জোৰে পাটৰ কাপোৰ আনি পিন্ধাইছে, দেখিছো নহয়। নহৈছে আৰু এহেঁতৰ পৰা দেই আৰু। অৰি ডাঙৰজনী আপোনাক লগ ধৰিছে, যাব কিন্তু নোৱাৰে দেই আপুনি। মোক লগ ধৰিছিলে, পিছে কি কওঁ বা? নোৱাৰে যাব, কোনো পধ্যে আপুনি যাব নোৱাৰে। তাহাঁতৰ সেই মাকৰ ঘৰৰ মানুহবোৰ অকল বেছ আৰু বেজৰ কাম কৰি আপোনাক মোৰ ফালৰ পৰা তাহাঁতি লৈ ল'ব। নোৱাৰে কিন্তু যাব। নকলে আকৌ তাৰ কথা বেয়া পায় নেকি আৰু? বেয়া পালে সৰি ডাঙৰ কথা নহয়, গম পায় নে? মই চব দেখিলো। ডাঙৰ কথা, আপুনি আকৌ সি মুখে আকৌ মিছা বুলি ক'ব। ডাঙৰজনীয়ে কিলে যোগেনৰ লগত বাইকত উঠি গৈছে। নকৰিব, গাঁৱৰ মানুহবোৰে শুনিলে আপোনাকো বেয়া বুলি ক'ব, মোকো বেয়া বুলি ক'ব। এই হেৰি কৰিব লাগিব, ভালকে এখুন্দা দিব লাগিব। আপুনি সেই নলয় কাৰণেহে সেইবোৰ ডিচিশ্যন। মই দেখো নহয় মই দেখো যোগেনৰ লগত তাৰ কিবা লেটিপেটি এটা আছে। আজি নিজ মুখে দেখিলো। হেৰি আপুনি আকৌ মই কৈছো বুলি নক'ব দেই, তাই আকৌ মোক এনেই মাৰিবহি। সেই যি হ'ল সেইবোৰ একো নাই বাৰু, নেলাগে। হৰি আপোনাৰ ভৰিতে ধৰিছো, নহ'ব।